দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1943 শকাব্দৰ আহাৰ মাহৰ 24 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ জুলাই মাহৰ 9 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে অমাৱস্যা তিথি আৰু আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:46:50 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:08:33। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টোত লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰিব আৰু এনেদৰে দৈনিক ৰাশিফলসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি থৈ দিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহৰ নটিফিকেশ্যন পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি ক'ৰবাৰ পৰা কোনো ক্ষেত্ৰত ভাল খবৰ লাভ কৰিব পাৰে। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি সকলো ব্যক্তিক ভালদৰে কিছু পৰ্যবেক্ষণ কৰাৰ চেষ্টা কৰিব, সকলো ব্যক্তিকে কিছু ভালদৰে চাই লোৱাৰ চেষ্টা কৰিব, কিয়নো আপোনাৰ কোনো সমস্যাৰ সমাধান হয়তো তেওঁলোকৰ মাজতে বিচাৰি পাব পাৰে। অন্য ব্যক্তিৰ সহায়তে হওক বা অন্য কোনো ব্যক্তিৰ যোগতে আপুনি আজি নিজৰ সমস্যা সমাধান কৰিব পাৰিব। গতিকে যিমান পাৰে আপুনি সকলোৰে সৈতে যোগাযোগত থকাৰ চেষ্টা কৰিব। আজি এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে অকণমান খৰচৰ মাত্ৰা কিছু বৃদ্ধি পাব পাৰে। গতিকে যিমান পাৰে খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। আজি বন্ধু নতুবা কোনো সম্পৰ্কীয় ব্যক্তিক যদি বিশেষকৈ আপুনি ধন দিয়ে তেতিয়াহ'লে অকণমান হয়তো আৰ্থিকভাৱে দুৰ্বল যেন অনুভৱ কৰিব পাৰে। আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলক কিছু ৰোমান্টিক হৈ থকা দেখা যাব। প্ৰিয়জনৰ সৈতে সম্পৰ্কৰ আজি কিছু উন্নতি হ'ব। আজি কাৰ্যক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকলে খুব বিশেষ কোনো কাম কৰি দেখুৱাব পাৰিব। গতিকে কাৰ্যক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি কিছু শুভই দেখা পোৱা গৈছে। আজি যাত্ৰা কৰিলে কিছু অকণমান ভাগৰুৱা যেন অনুভৱ হ'ব পাৰে। গতিকে পৰলৈ আজি কমকৈ যাত্ৰা কৰাই আপোনাৰ বাবে ভাল হ'ব। আজি বিবাহিতসকলৰ বাবেও দিনটো কিছু শুভ দেখা পোৱা গৈছে। প্ৰিয়জনৰ পৰা কিছু ছাপোৰ্ট লাভ কৰিব। আজি বিদ্যাৰ্থীসকলে পাৰিলে অকণমান পঢ়া শুনাত মন বহোৱাৰ চেষ্টা কৰিব। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেনে এই মেষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 1 আৰু শুভ ৰং হ'ব সেউজীয়া। বৃষ ৰাশি, এই ৰাশিৰ ব্যক্তিসকলে আজি ধন কিছু সঞ্চিত কৰি ৰাখিব পাৰিব। যদিহে আপুনি ধন বিগত দিনকেইটাত কিছু সঞ্চয় কৰিব পৰা নাছিল, আজি কিছু ধন আপুনি নিজৰ বাবে সঞ্চয় কৰি ৰাখিব পাৰিব। আজি হয়তো এই ৰাশিৰ ব্যক্তিসকলে ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা সৰু সুৰা সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে যিমান পাৰে ঘৰুৱা ক্ষেত্ৰত কিছু গুৰুত্ব ৰাখিব। আজি প্ৰয়োজনীয় সময়ত অৱশ্যে আপুনি কিছু সহায় লাভ কৰিব, অন্য ব্যক্তিৰ পৰা প্ৰয়োজনীয় সময়ত কিছু সহায় লাভ কৰিব। আজি হঠাৎ হয়তো এই ৰাশিৰ ব্যক্তিসকলে কোনো বিশেষ ব্যক্তিক লগ পাব পাৰে, যাৰ ফলত দিনটো কিছু ৰোমান্টিক যেন অনুভৱ হ'ব। আজি অৱশ্যে কাৰ্যক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকলে কিছু সুখী যেন অনুভৱ কৰিব। কাৰ্যক্ষেত্ৰত আপুনি কৰিব বিচৰা ধৰণে কামসমূহ হোৱা দেখা যাব। সহকৰ্মীৰ পৰাও কিছু হয়তো প্ৰশংসা লাভ কৰিব পাৰে আৰু জ্যেষ্ঠ ব্যক্তিৰ পৰাও কিছু সন্মান লাভ কৰিব। অৱশ্যে এই ৰাশিৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকে কাৰ্যক্ষেত্ৰত আজি কিছু লাভ উপাৰ্জন কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবেও দিনটো কিছু শুভ দেখা পোৱা গৈছে আৰু যিসকল ব্যক্তি শিক্ষা বৃত্তিৰ লগত জড়িত হৈ থাকে তেওঁলোকেও আজি কিছু তেওঁলোকৰ নিজৰ কাৰ্যক্ষেত্ৰত উপকৃত হ'ব পাৰিব। গতিকে শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবেও দিনটো আজি খুব শুভ। আজি কোনো ধাৰ্মিক স্থললৈ হয়তো গৈ কিছু সময় অতিবাহিত কৰিব বিচাৰিব পাৰে। কোনো হয়তো অকণমান ধৰ্ম কৰ্মৰ প্ৰতি মন যোৱা দেখা যাব। আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলে কিছু তেনেধৰণৰ স্থানলৈ যাব বিচাৰিব পাৰে। অৱশ্যে বিবাহিতসকলৰ বাবেও দিনটো আজি শুভই দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে বৃষ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। মিথুন ৰাশি, এই ৰাশিৰ ব্যক্তিসকলে আজি পৰিয়ালৰ কিছু ভালৰ বাবে কিছু কাম কৰিব পাৰে। পৰিয়ালৰ হৈ যথেষ্ট কাম কৰা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি বিত্তীয় ক্ষেত্ৰত অকণমান হয়তো দুৰ্বল যেন অনুভৱ কৰিব পাৰে। গতিকে যিমান পাৰে বিত্তীয় ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব ৰাখিব। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰাও
দিনটো কিছু শুভই দেখা পোৱা গৈছে কিন্তু আপুনি নিজৰ স্বাৰ্থ নিবিচাৰিব স্বাৰ্থ বিচাৰিলে হয়তো দূৰৈৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত অকণমান দূৰত্ব বাঢ়িব পাৰে তেনেকৈলে দিনটো অকণমান দূৰত্ব বাঢ়িব গতিকে অকণমান ভালদৰে থকাৰ চেষ্টা কৰিব নিশ্চয় দিনটো প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰাও যথেষ্ট সুন্দৰভাৱে পাৰ হ'ব দিনটো আজি কিছু ৰোমান্টিকভাৱেও পাৰ হোৱা দেখা যাব এই মিথুন ৰাশিৰ ব্যক্তিসকলক হয়তো প্ৰিয়জনৰ পৰা কোনো উপহাৰ লাভ কৰিব পাৰে আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে কাৰ্যক্ষেত্ৰত খুব সহায় সহযোগিতা লাভ কৰিব আপুনি পৰিয়ালৰ কোনো সদস্যৰ বাবে হয়তো কাৰ্যক্ষেত্ৰত আজি কিছু ভাল কাম কৰি দেখুৱাব পাৰিব আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি সকলো কাম শেষ কৰি কিছু নিজৰ বাবে সময় উলিওৱা দেখা যাব কিন্তু সেই সময়ৰ সদুপয়োগ নহ'ব পাৰে কোনো আপুনি হয়তো কৰিবলগীয়া কাম হয়তো ৰৈ যাব পাৰে বিবাহিতসকলৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও আজি দিনটো খুব শুভ দেখা পোৱা গৈছে ক'ৰবাৰ পৰা হয়তো উপহাৰ লাভ কৰিব পাৰে আজি এই ৰাশি ব্যক্তিসকলে পাৰিলে পুৰণা কথাসমূহ সিমান উলিওৱাৰ চেষ্টা নকৰিব পুৰণা কথাসমূহ যদি আদি উলিয়ায় তেতিয়াহ'লে হয়তো অকণমান সৰু সুৰা সেই ক্ষেত্ৰত বাদ বিবাদৰ সূত্ৰপাত হ'ব পাৰে গতিকে অকণমান গুৰুত্ব ৰাখিব বিদ্যাৰ্থীসকলৰ বাবে দিনটো আজি কিছু মধ্যম দেখা পোৱা গৈছে গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেন এই মিথুন ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 7 আৰু শুভ ৰং হ'ব বেঙুনীয়া কৰ্কট ৰাশি এই ৰাশি ব্যক্তিসকলৰ ওচৰলৈ আজি হঠাৎ ক'ৰবাৰ পৰা কিছু ধন আহিব পাৰে যাৰ ফলত আৰ্থিক স্থিতি আপোনাৰ কিছু সবল হৈ পৰা দেখা যাব আজি এই ৰাশি ব্যক্তিসকলক বন্ধু নতুবা পৰিয়ালৰ সদস্যসকলেও কিছু সহায় কৰা দেখা যাব যাৰ ফলত অকণমান আপোনাৰ আজি আত্মবিশ্বাস কিছু বৃদ্ধি পাব আজি দিনটো কিছু ৰোমান্টিকভাৱেও পাৰ কৰা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলক কিন্তু নিজৰ স্বাস্থ্যৰ কিছু যত্ন ৰাখিব বিশেষকৈ চকুৰ অকণমান যত্ন ৰখাৰ আৱশ্যকতা আছে পাৰিলে অকণমান চকুৰ যত্ন ৰাখিব আজি অৱশ্যে আজি কাৰোবাৰ সৈতে হয়তো নতুনকৈ প্ৰেম সম্পৰ্ক গঢ়ি উঠিব পাৰে গতিকে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি কিছু শুভই দেখা পোৱা গৈছে আজি বৈদেশিক ক্ষেত্ৰত বেপাৰ বাণিজ্য কৰাৰ বাবে দিনটো খুব শুভ যদি কোনো ব্যক্তিয়ে বৈদেশিক ক্ষেত্ৰত বেপাৰ বাণিজ্য কৰে তেতিয়াহ'লে খুব আজি কিছু উন্নতি কৰিব পাৰিব আজি অৱশ্যে সময়তকৈ অধিক সময় ৰাশিৰ ব্যক্তিসকলক টিভি নতুবা মোবাইলত ব্যস্ত হৈ থকা দেখা যাব গতিকে সময়ৰ অকণমান অসৎ ব্যৱহাৰ হ'ব পাৰে আজি পিতৃ মাতৃয়েও ৰাশিৰ ব্যক্তিসকলক কিছু প্ৰশংসা কৰিব পিতৃ মাতৃৰ পৰাও কিছু প্ৰশংসা লাভ কৰিব আজি বিবাহিতসকলৰ বাবেও দিনটো কিছু শুভই দেখা পোৱা গৈছে কিন্তু বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো অকণমান মধ্যম দেখা পোৱা গৈছে গতিকে পাৰিলে অকণমান বিদ্যাৰ্থীসকলে পঢ়া শুনাত মন দিয়াৰ চেষ্টা কৰিব গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেন এই কৰ্কট ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 2 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া এবাৰ আহিছোঁ সিংহ ৰাশিলৈ সিংহ ৰাশিৰ ব্যক্তিসকলৰ ঘৰলৈ হয়তো আজি কোনো আলহীৰ আগমন ঘটিব পাৰে আজি স্বাস্থ্যৰ ফালৰ পৰাও এই ৰাশিৰ ব্যক্তিসকল খুব সুস্থ সবল থকা দেখা যাব আৰু যিসকল ব্যক্তিয়ে নেকি ক'ৰবাত পূৰ্বতে ধন ইনভেষ্ট কৰি থৈ দিছিল তেতিয়াহ'লে সেই ক্ষেত্ৰৰ ফালৰ পৰা হয়তো আজি কিছু লাভান্বিত হ'ব পাৰে আজি হয়তো এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাৰ পৰা নিমন্ত্ৰণো লাভ কৰিব পাৰে গতিকে যদিহে তেনেধৰণৰ কোনো নিমন্ত্ৰণ লাভ কৰে তেতিয়াহ'লে সেই নিমন্ত্ৰণ ৰক্ষা কৰাৰো চেষ্টা কৰিব আজি প্ৰিয়জনৰ সৈতে কিছু সময় অতিবাহিত কৰা দেখা যাব কোনো প্ৰয়োজনীয় কথা আলোচনা কৰা দেখা যাব যাৰ ফলত দুয়োৰে মাজৰ আজি সম্পৰ্ক আৰু অধিক সুন্দৰ হৈ পৰিব অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে যদি নিজৰ জ্ঞান আনক দিয়াক চেষ্টা কৰে নতুবা নিজৰ আপুনি যিখিনি কথা জানে সেই কথাখিনি যদি আপুনি আনৰ আগত কিছু জনোৱাৰ চেষ্টা কৰে তেতিয়াহ'লে আপুনি আৰু অধিক কিছু আনৰ পৰা প্ৰশংসিত হ'ব গতিকে আজিৰ দিনটোত আপুনি নিজৰ জ্ঞান আনক দিয়াৰো চেষ্টা কৰিব আজৰি সময়ত হয়তো এই ৰাশি ব্যক্তিসকল মোবাইলত আজি অধিক ব্যস্ত হৈ থাকিব পাৰে আজি বিবাহিতসকলৰ বাবেও দিনটো শুভই দেখা পোৱা গৈছে প্ৰিয়জনৰ সৈতে লগ হৈ হয়তো আজি কোনো পৰিকল্পনা কৰিব পাৰে বিদ্যাৰ্থীসকলৰ বাবে কিন্তু আজি অকণমান দিনটো মধ্যম দেখা পোৱা গৈছে গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেন এই সিংহ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক আজি শুভ সংখ্যা হ'ব এই ৰাশিৰ ব্যক্তিসকলৰ বাবে 9 আৰু শুভ ৰং হ'ব পাতল ক'লা বৰণীয়া কন্যা ৰাশি এই ৰাশি ব্যক্তিসকলে যদিহে আজি নিজৰ
স্বাস্থ্যক কিছু উন্নত কৰাৰ চেষ্টা কৰে নতুবা যদিহে কোনো শাৰীৰিক চৰ্চা কৰে তেতিয়াহ'লে আজি স্বাস্থ্যৰ ফালৰ পৰা খুব সুস্থ সবল থাকিব পাৰিব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে কোনো নিজৰ প্ৰয়োজনীয় সামগ্ৰী হয়তো ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। আজি আকৰ্ষণীয় আপোনাৰ যি ব্যক্তিত্ব সেই ব্যক্তিত্বৰ বাবে নতুন বন্ধু কিছু বনাব পাৰিব, নতুন বন্ধু বনোৱাৰ কিছু সুযোগ লাভ কৰিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি সকলোৰে সৈতে সুন্দৰভাৱে কথা বতৰা পতাৰ চেষ্টা কৰিব। বিশেষকৈ আপুনি প্ৰিয়জনৰ সৈতে কিছু ভালদৰে কথা বতৰা পতাৰ চেষ্টা কৰিব। আপোনাৰ কোনো কথাত হয়তো তেওঁ অকণমান নিৰাশ হৈ পৰিব পাৰে। আজি এই ৰাশি ব্যক্তিসকলে নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত কিছু আগবাঢ়িব পাৰিব, নতুনকৈ কোনো ক্ষেত্ৰত আগবঢ়াৰ দেখা যাব এই কন্যা ৰাশি ব্যক্তিসকলক। অৱশ্যে আজি সফলতা নিশ্চয় আপুনি কিছু অৰ্জন কৰিব পাৰিব, কোনো ক্ষেত্ৰৰ ফালৰ পৰা আজি সফল হ'ব পাৰিব। আৰু ইয়াৰ উপৰি এই ৰাশিৰ ব্যক্তিসকলে আজি কোনো বন্ধুৰ সৈতে হয়তো সন্ধিয়াৰ সময়তো, বিশেষকৈ সন্ধিয়াৰ সময়তো কোনো বন্ধুৰ সৈতে সময় অতিবাহিত কৰা দেখা যাব। পাৰিলে নিচাযুক্ত দ্ৰব্য সেৱন নকৰিব, নিশ্চয় আপোনাৰ বন্ধুৰ সৈতে দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। আজি বিবাহিতসকলৰ হয়তো প্ৰিয়জনৰ সৈতে সৰু সুৰা মতভেদ হ'ব পাৰে, গতিকে বিবাহিতসকলে অকণমান কিছু সম্পৰ্কৰ ক্ষেত্ৰত গুৰুত্ব ৰাখিব। আজি সৰু সুৰা হয়তো আপোনাৰ কোনো ক্ষেত্ৰত আঘাতপ্ৰাপ্ত হ'ব পাৰে আপুনি, গতিকে নিজৰ স্বাস্থ্যৰ পাৰিলে যত্ন ৰাখিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো আজি কিছু শুভই দেখা পোৱা গৈছে, গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেনে কন্যা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 7 আৰু শুভ ৰং হ'ব ৰঙা। তুলা ৰাশি, এই ৰাশি ব্যক্তিসকলৰ ওচৰলৈ আজি কোনো অন্য ব্যক্তিয়ে ধন বিচাৰি আহিব পাৰে, গতিকে যদিহে আপোনাৰ ওচৰত তেনে কোনো ব্যক্তি ধন বিচাৰি আহে তেতিয়াহ'লে ভালদৰে চাই চিতিহে আপুনি যাতে ধন দিয়ে তাৰ প্ৰতি অকণমান গুৰুত্ব ৰাখিব। আজি শিশুৱে হয়তো দিনটো কিছু আমনিদায়ক কৰি তুলিব পাৰে, গতিকে শিশুৰ পৰা অকণমান দূৰত্ব বজাই ৰখাৰ চেষ্টা কৰিব। আজি এই ৰাশি ব্যক্তিসকলৰ কোনো সপোন দিঠকত পৰিণত হ'ব পাৰে। যদি কোনো কথা ভাবি আছিল সেই ভাবি থকা কাম হয়তো সিদ্ধি হ'ব পাৰে, যাৰ ফলত অকণমান উৎসাহিত হৈ পৰিব। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি সিমান শুভ নহয়, অকণমান গুৰুত্ব ৰাখিব। অৱশ্যে কোনো চাকৰি বাকৰি নতুবা নতুন কোনো ব্যৱসায়ৰ হয়তো প্ৰস্তাৱ আহিব পাৰে আপোনাৰ ওচৰলৈ, গতিকে তেনে ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি খুব শুভ দেখা পোৱা গৈছে। তেনে সুবিধা লাভ কৰিলে আপুনি সুবিধা গ্ৰহণ কৰাৰ চেষ্টা কৰিব, নিশ্চয় কিছু হ'লেও উন্নতি কৰিব পাৰিব। আজি যদিহে এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবালৈ বজাৰ কৰিবলগীয়া হয়, যদি ক'ৰবাত বজাৰ কৰিব যাবলগীয়া হয় তেতিয়াহ'লে অকণমান প্ৰয়োজনকৈ অধিক ধন হাতত ৰাখিব, কিয়নো প্ৰয়োজনীয়তা হয়তো আহি পৰিব পাৰে। আজি বিবাহিতসকলৰ দিনটো কিছু মধ্যমভাৱে পাৰ হ'ব। আজি এই ৰাশিৰ বিদ্যাৰ্থীসকলে পাৰিলে অকণমান পঢ়া শুনাত মন দিয়াৰ চেষ্টা কৰিব, অকণমান হয়তো মন চঞ্চল হৈ থাকিব পাৰে, গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেন এই তুলা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 1 আৰু শুভ ৰং হ'ব কমলা। বৃশ্চিক ৰাশি, এই ৰাশি ব্যক্তিসকলে আজি যাত্ৰা কৰিলে খুব সুখী যেন অনুভৱ কৰিব। আজি সামাজিক ক্ষেত্ৰতো কিছু অংশগ্ৰহণ কৰা দেখা যাব এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক, গতিকে আজি কিছু যাত্ৰা কৰাৰো চেষ্টা কৰিব। আজি ব্যৱসায়িকসকলে বৈদেশিক ক্ষেত্ৰত যদিহে বেপাৰ বাণিজ্য কৰে অকণমান সতৰ্ক হৈ ব্যৱসায় কৰাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰেও আজি কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে হয়তো চিনাকি হ'ব পাৰে, গতিকে পাৰিলে অকণমান ঘৰৰ পৰা বাহিৰলৈ গৈ কোনো সামাজিক কামত অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব। কোনো প্ৰভাৱশালী বিশেষ ব্যক্তিৰ সৈতে হয়তো পৰিচয় হ'ব পাৰে আপোনাৰ। আৰু ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত প্ৰিয়জনক কিছু ক্ৰোধিত হৈ থকা দেখা যাব, গতিকে প্ৰিয়জনক অকণমান শান্ত কৰি ৰখাৰো চেষ্টা কৰিব। আজি ব্যৱসায়ত পাৰিলে কিছু অকণমান সতৰ্ক হৈ চলিব, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি অতীতৰ লগত যোগাযোগত থকা কোনো ব্যক্তিক হয়তো লগ পাব পাৰে, বহুদিনৰ মূৰত হয়তো তেনে কোনো ব্যক্তিক লগ পাব পাৰে, নতুবা তেওঁৰ সৈতে হয়তো যোগাযোগ হ'ব পাৰে, যাৰ ফলত দিনটো আজি আৰু কিছু সুন্দৰ যেন অনুভৱ হ'ব। আজি বিবাহিতসকলে প্ৰয়োজনীয় সময়ত কিছু প্ৰিয়জনৰ পৰা হয়তো সহায় বিচাৰিবলগীয়া হ'ব পাৰে, কিন্তু আজি কিছু ব্যস্ত থাকিব সেই ব্যক্তিসকল কোনো কোনো কামত খুব ব্যস্ত হৈ থকা দেখা যাব। আজি বিদ্যাৰ্থীসকলৰ বাবেও দিনটো কিছু মধ্যম যেন
দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেন এই বৃশ্চিক ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া। এবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশি ব্যক্তিসকলে কৰা কোনো বিশেষ কামৰ বাবে হয়তো আজি প্ৰিয়জনৰ পৰা কিছু প্ৰশংসা লাভ কৰিব। প্ৰিয়জনে আজি কিছু আপোনাক প্ৰশংসা কৰিব পাৰে। আপোনাৰ কাম কাজৰ বাবে হয়তো প্ৰিয়জনে আজি কিছু আপোনাক যথেষ্ট প্ৰশংসা কৰিব। আজি যদিহে ক'ৰবাত ধন ইনভেষ্ট কৰে তেতিয়াহ'লে আপোনাৰ বাবে কিছু লাভ হ'ব পাৰে। গতিকে পাৰিলে ক'ৰবাত ধন ইনভেষ্ট কৰাৰ চেষ্টা কৰিব। আজি হয়তো এই ৰাশি ব্যক্তিসকলক কোনো অন্য ব্যক্তিয়ে মন অকণমান চঞ্চল কৰি ৰাখিব পাৰে। গতিকে পাৰিলে অকণমান সতৰ্ক হৈ যিকোনো ব্যক্তিৰ কথা নুশুনিব। কথা শুনি যাতে আপুনি মন কিছু চঞ্চল কৰি নেপেলায় তাৰ প্ৰতি অকণমান গুৰুত্ব ৰাখিব। আজি অৱশ্যে হঠাৎ হয়তো ক'ৰবাৰ পৰা শুভ সংবাদ লাভ কৰিব পাৰে। সেই শুভ সংবাদে আজি আপোনাক গোটেই দিনটোৱে আজি সুখী কৰি ৰখাত কিছু সহায় কৰিব। আজি ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে কিছু সফলতা অৰ্জন কৰিব পাৰিব। নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব আৰু সফলতা অৰ্জন কৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰাও দেখা যাব। এই ধনুৰাশি ব্যক্তিসকলক এওঁলোকে আজি কঠোৰ পৰিশ্ৰম কৰিব, যাৰ বাবে কিছু হ'লেও এওঁলোকে আজি সফলতা অৰ্জন কৰিব পাৰিব। আজি ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে কোনো খুব ওচৰ সম্পৰ্কীয় ব্যক্তিৰ সৈতে হয়তো কিছু সময় অতিবাহিত কৰিব বিচাৰিব পাৰে। আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুব শুভ হৈ দেখা পোৱা গৈছে। আজি বিবাহিতসকলেও সকলো দুখ এওঁলোকৰ দূৰ হোৱা দেখা যাব আৰু কিছু সুখী যেন অনুভৱ কৰিব। বিগত দিনকেইটাত যদিও সৰু সুৰা কিবা চলি আছিল তেতিয়াহ'লে আজি সেই সকলো দূৰ হোৱা দেখা যাব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো আজি কিছু মধ্যম দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেনে ধনুৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 9 আৰু শুভ ৰং হ'ব গোলপীয়া। মকৰ ৰাশি। এই ৰাশি ব্যক্তিসকলে আজি দাম্পত্য সুখ লাভ কৰিব। অৱশ্যে হয়তো এই ৰাশিৰ ব্যক্তিসকলে আজি খুব কঠিন পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে, কিন্তু সেই পৰিশ্ৰমৰ আপুনি আজি কিছু ফল লাভ কৰিব আৰু নিজৰ উদ্দেশ্যত উপনীত হ'ব পাৰিব। আজি আজৰি সময়ৰো যথেষ্ট সদ উপয়োগ কৰা দেখা যাব এই মকৰ ৰাশিৰ ব্যক্তিসকলক। পূৰ্বতে কৰিবলগীয়া কাম যদি ৰৈ আছিল তেতিয়াহ'লে আজি সেই কামসমূহ আপুনি আজৰি সময়ত কৰিব পাৰে। আজি হয়তো এই ৰাশিৰ ব্যক্তিসকলে প্ৰিয়জনৰ পৰা কিছু ভবামতে সহায় সহযোগিতা নাপাব পাৰে। আজি অকণমান আৱেগিক হৈ পৰা দেখা যাব। কোনো ক্ষেত্ৰত হয়তো খুব আৱেগিক হৈ পৰিব পাৰে এই মকৰ ৰাশি ব্যক্তিসকল। আজি ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলে কোনো বিশেষ ব্যক্তিক লগ পাব পাৰে। হয়তো কাৰ্যক্ষেত্ৰতে হওক নতুবা অন্য কোনো সময়ত কোনো বিশেষ ব্যক্তিক লগ পাব পাৰে। অৱশ্যে অকণমান খৰচৰো মাত্ৰা কিছু বৃদ্ধি পাব পাৰে। আজি অন্য ব্যক্তিয়ে যদি আপোনাক কোনো উপদেশ বিচাৰে তেতিয়াহ'লে উপদেশ দিয়াৰ চেষ্টা কৰিব। সেই উপদেশে তেওঁক কিছু হ'লেও উপকৃত কৰি তুলিব। আজি সৰু সুৰা কথাক লৈ হয়তো কিছু মতভেদ হ'ব পাৰে কোনো ব্যক্তিৰ সৈতে। গতিকে বিশেষ সতৰ্ক হৈ কথা বতৰা পতাৰ চেষ্টা কৰিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো আজি কিছু শুভ হৈ দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেনে মকৰ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 9 আৰু শুভ ৰং হ'ব চিত্ৰা বিচিত্ৰা। কুম্ভ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে আজি চাকৰি বাকৰিৰ ক্ষেত্ৰত কিছু সফলতা অৰ্জন কৰিব পাৰিব। আজি কেইবাটাও পথৰ পৰা ধন আপোনাৰ হাতলৈ অহা দেখা যাব, যাৰ ফলত আৰ্থিক স্থিতি কিছু সবল যেন অনুভৱ কৰিব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে হয়তো ভুল শুদ্ধ কোনটো সেইটো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অকণমান হয়তো অসমৰ্থ হ'ব পাৰে। গতিকে ভালদৰে চাই চিতি সিদ্ধান্তসমূহ লোৱাৰ চেষ্টা কৰিব। বন্ধুৰ সৈতেও আজি সন্ধিয়াৰ সময়টো খুব সুন্দৰভাৱে অতিবাহিত হ'ব, কিন্তু যদিহে ক'ৰবালৈ বজাৰ কৰিব যায় তেতিয়াহ'লে হয়তো অকণমান খৰচৰ মাত্ৰা কিছু বৃদ্ধি পাব পাৰে। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুব শুভ দেখা পোৱা গৈছে। আজি কাৰ্যক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে অইন দিনৰ তুলনাত কিছু সুখী যেন অনুভৱ কৰিব। কাৰ্যক্ষেত্ৰত সহকৰ্মীৰ পৰাই নতুবা জ্যেষ্ঠ ব্যক্তিৰ পৰাও আপুনি কিছু প্ৰশংসা লাভ কৰা দেখা যাব। আজি এই ৰাশিত যিসকল ব্যৱসায়িক আছে তেওঁলোকে ব্যৱসায়ৰ ক্ষেত্ৰত কিছু লাভ উপাৰ্জন কৰিব পাৰিব। বিগত দিনকেইটাৰ তুলনাত আজি লাভৰ পৰিমাণ কিছু আপোনাৰ বৃদ্ধি পোৱা
দেখা যাব। আজি অকণমান সামাজিক ক্ষেত্ৰত অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব। কোনো বিশেষ উচ্চ পদস্থ ব্যক্তিৰ যোগাযোগত হয়তো আহিব পাৰে, গতিকে অকণমান সামাজিক ক্ষেত্ৰতো অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিবা। আজি বিবাহিতসকলৰ ফালৰ পৰা দিনটো শুভ দেখা পোৱা গৈছে, কিয়নো প্ৰিয়জনৰ পৰা কোনো হয়তো শুভ সংবাদ লাভ কৰিব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে দিনটো আজি কিছু মধ্যমভাৱে পাৰ হ'ব, গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেনে এই কুম্ভ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 6 আৰু শুভ ৰং হ'ব পাতল ৰঙা। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশি ব্যক্তিসকলৰ আজি কামৰ বোজা কিছু বৃদ্ধি পাব পাৰে, কিন্তু বিগত দিনত যদি ক'ৰবাত ধন ইনভেষ্ট কৰি থৈ দিছিল তেতিয়াহ'লে সেই ধনৰ পৰা হয়তো আজি কিছু লাভান্বিত হ'ব পাৰিব। আজি এই ব্যক্তিসকলে হয়তো কোনো অনুষ্ঠান পাতিব পাৰে, ঘৰতে হওক বা অন্য ক'ৰবাত হয়তো কিছু পাৰ্টি তেনেধৰণৰ কোনো অনুষ্ঠান পতাৰ কিছু মানসিকতা গঢ়ি উঠিব পাৰে। আজি কিছু সক্ৰিয় যেনো অনুভৱ কৰিব। স্বাস্থ্যৰ ফালৰ পৰা দিনটো শুভই দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তি যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকেও কিছু সুখী অনুভৱ কৰিব। কঠোৰ পৰিশ্ৰমৰ ফল এওঁলোকে আজি সকলো ক্ষেত্ৰতে লাভ কৰিব। আজি আত্মবিশ্বাস এই ৰাশিৰ ব্যক্তিসকলৰ অকণমান বৃদ্ধি পাব। অন্যৰ তুলনাত আত্মবিশ্বাস এওঁলোকৰ আজি বৃদ্ধি পাব। আজি ঘৰৰ কোনো সদস্যই হয়তো আপোনাক তেওঁৰ সৈতে সময় অতিবাহিত কৰাৰ কিছু জোৰ দিব পাৰে, কিন্তু আপুনি তেওঁক পৰ্যাপ্ত সময় দিব নোৱাৰিব পাৰে। কোনো কামত পুনৰ ব্যস্ত হৈ থকা দেখা যাব। আজি অৱশ্যে এই ৰাশিৰ যিসকল শিল্পী আছে তেওঁলোকৰ বাবে দিনটো খুব শুভ দেখা পোৱা গৈছে। বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো অকণমান মধ্যমভাৱে পাৰ হ'ব, গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেনে মীন ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 4 আৰু শুভ ৰং হ'ব নীলা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰ ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।